আজি মাতৃগৰাকী শিশুৰ কাৰণে প্ৰথম শিক্ষাগুৰু। আমাৰ সন্তান যেতিয়া জন্ম হোৱাৰ পিছত লালন পালন কৰাৰ পিছত যেতিয়া বাক কথা আহে, বাক কথা অহাৰ লগে লগে কাৰ কথাবিলাক শুনে? মাকৰ কথাবিলাক শুনে। মাকে কি কয়, মাকে কেনেকে ব্যৱহাৰ কৰে, কি খায়, কেনেকে চলা ফুৰা কৰে, গোটেইখিনি মাকৰ পৰা অনুসৰণ কৰে। গতিকে সন্তানৰ প্ৰথম শিক্ষাগুৰু হ'ল মাতৃ। মাতৃগৰাকীয়ে প্ৰথম শিক্ষাগুৰু সন্তানৰ। গতিকে আমাৰ এজন পুৰুষ যদি শিক্ষিত হয়, তেওঁ এজনে ব্যক্তিগত এজনে শিক্ষিত হ'ল। কিন্তু এজন নাৰী যদি মহিলা যদি এগৰাকী শিক্ষিত হয়, তেতিয়াহ'লে এটা প্ৰজন্ম শিক্ষিত হয়। তাৰমানে এটা প্ৰজন্ম মানে মাতৃগৰাকী যদি 4টা সন্তান থাকে, 4টা সন্তানেই মাতৃগৰাকীৰ পৰা শিক্ষিত হ'ব। গতিকে সেইকাৰণে আমাৰ মহিলাসকলক অগ্ৰাধিকাৰ দিয়া